हेलो फ्रेंड्स, वेलकाम टू माय चैनल। আজি আপোনালোকৰ বাবে লৈ আহিছো অতি কম সময়তে বনাই খাব পৰা কুন্দুলিৰ এখন সোৱাদ লগা ব্যঞ্জন। কুন্দুলি খাই কেনেকুৱা পায় বাৰু আপোনালোকে? সকলোৱে হয়তো ভাল নাপায়, কিন্তু এবাৰ এইদৰে ট্ৰাই কৰি চাবচোন, নিশ্চয় ভাল পাব খাই। আহকচোন চাওঁ এতিয়া ৰেচিপিটোৰ বাবে আমাক কি কি সামগ্ৰীৰ প্ৰয়োজন। এতিয়া কুন্দুলিখিনি আমি অলপ ডাঙৰ ডাঙৰকৈ এইটো সাইজত কাটি ললো। এতিয়া কেৰাহী এখন পাতি তাতে তেল গৰম হ'বলৈ দিছো আৰু তেলখিনি লাহেকৈ গৰম হৈ আহিলে কাটি লোৱা পিঁয়াজখিনি এড কৰি দিছো আৰু এইদৰে ভালকৈ লৰাই তাত নৰসিংহ পাত অলপো এড কৰি দিছো। এড কৰি দি অলপ লৰাই পেলাই তাতে আকৌ আদা নহৰু যিটো পেষ্ট বনাই লৈছিলোঁ সেই আদা নহৰু পেষ্টটো দি দিম। এতিয়া আটাইখিনি ভালদৰে লৰাই লৈ তাত আগতে কাটি লোৱা কুন্দুলিখিনি এড কৰি দিছোঁ। এতিয়া কুন্দুলিখিনিও ভালকৈ পিঁয়াজ নহৰুখিনিৰ লগত ভালদৰে মিক্স কৰি ল'ম লৰাই লৈ। যিখিনিত মই পৰিমাণ অনুযায়ী হালধি দিছোঁ, সোৱাদ অনুযায়ী জলকীয়া গুড়া দিছোঁ। আপোনালোকে জলকীয়া গুড়া কম খালে কম দিব, বেছি খালে বেছি দি ল'ব। আৰু জিৰা গুড়ি তেনেকৈ ধনিয়া গুড়ি এড কৰি লৈছোঁ আৰু এটা গোটা জলকীয়াও দি দিছোঁ। আৰু এতিয়া এই চব্জিখিনি ভালদৰে মছলাখিনিৰ লগত মিক্স কৰি ল'ম আৰু তাত মই অলপ পৰিমাণ মতে নিমখো দিছোঁ। এই ৰেচিপিটো মই আচলতে ট্ৰাই কৰিছোঁ দক্ষিণ ভাৰতৰ যি খাদ্য সম্ভাৰ তাৰ পৰা ইনস্পায়াৰ্ড হৈ, কাৰণ মই এবাৰ অসমৰ বাহিৰত এখন সাউথ ইণ্ডিয়ান ৰেষ্টুৰেণ্টত এই ধৰণৰ মানে এটা ৰেচিপি খাইছিলোঁ, কিন্তু একজেক্টলি তেওঁলোকে কেনেকৈ বনাইছিলে নাজানো, কিন্তু মই আহি ঘৰত মোৰ মতে এইদৰে ট্ৰাই কৰি চালোঁ আৰু ভালেই হৈছিলে খাবলৈ। সেইকাৰণে আপোনালোকৰ লগতো এই ৰেচিপিটো শ্বেয়াৰ কৰোঁ। এতিয়া প্ৰায় চব্জিখিনি লৰোৱা হৈছে। এতিয়া আমি অলপ এইখিনি সিজিবলৈ দিম, ঢাকন লগাই দিম। মানে পাছত এবাৰ চেক কৰি চাম যাতে চব্জিখিনিত অলপ ফালৰ পৰা লাগি নাহে, সেইকাৰণে মাজে মাজে চেক কৰি থাকিব লাগিব। আৰু এতিয়া আমি আগতে কাটি লোৱা যিখিনি বিলাহী আছিলে সেইখিনিও দি লৈছোঁ। দি লৈ ভালকৈ অলপ লৰাই লৈ সিজিব দিম, কুন্দুলিখিনি অলপ ছফ্ট হৈ যোৱালৈকে। এতিয়া মিক্স কৰি লৈছোঁ সকলোখিনি, তাৰপৰা ভালদৰে সিজিব আকৌ দিম ঢাকন লগাই। আকৌ এবাৰ চেক কৰি লৈছোঁ চব্জিখিনি। এতিয়া প্ৰায় চব্জিখিনি আধা সিজাৰ দৰে হ'ল। এনেকৈ হেতাৰে ভাঙি যেতিয়া চাইছোঁ প্ৰায় সিজিছে আৰু কুন্দুলিখিনি। এতিয়া আমি ইয়াত যিখিনি নাৰিকল ৰুকি লৈছিলোঁ, নাৰিকল ৰুকাখিনি এড কৰি দিম। আৰু নাৰিকল ৰুকাখিনি এড কৰি দিয়াৰ পাছত অলপ ভালদৰে লৰাই মেলি অকণমান নাৰিকলখিনি ছফ্ট হৈ যোৱালৈকে সিজিব দিম। তাৰপৰা আমাৰ কুন্দুলিৰ ৰেচিপিটো ৰেডি হৈ যাব। আমাৰ কুন্দুলি ৰেচিপি ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনে পালে বাৰু? যদি ভাল লাগিলে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো নতুন হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। ধন্যবাদ।